বিছনাকে ১৮ বছৰ ধৰি জীৱন সংগী কৰি লোৱা দুই ভাতৃৰ এক হৃদয়ক কাহিনী। পশ্চিম কামৰূপৰ ছয়গাঁও সমষ্টিৰ ভাটিপাৰা গাঁৱৰ এজন সাধাৰণ কৃষক অতুল চৌধুৰী আৰু দুই পুত্ৰ ক্ৰমে নয়ন চৌধুৰী আৰু তপন চৌধুৰীৰ কৰুণ গাথা শুনি আপুনিও হয়তো চকুলো টুকিব। সুঠাম সতেজ যুৱক দুজনৰ জীৱনলৈ হঠাতে নামি আহিল এক ঘোৰ অমানিশা। স্কুলীয়া জীৱনত খেলা ধূলা অৰ্জন কৰি সুনাম অৰ্জন কৰাৰ লগতে পিতৃ মাতৃক খেতি পথাৰত সহায় কৰা নয়ন আৰু তপন এতিয়া আনৰ ওপৰত নিৰ্ভৰশীল। ১৮ বছৰ পূৰ্বে অগা-পিছাকৈ দুই ভাতৃৰ ভৰি আৰু হাত দুইখন ক্ৰমে ক্ষীণাই সৰু হোৱাত হঠাতে অকামিলা হৈ পৰে। এনে ঘটনা দেখি পিতৃ মাতৃ বলিয়াৰ দৰে হৈ পৰি বহু ডাক্তৰ কবিৰাজৰ ওচৰলৈ যায়। কিন্তু ইতিমধ্যে দুই পুত্ৰক সুস্থ কৰিবলৈ বিচাৰি ঘৰৰ মাটিও যিখিনি আছিল সেয়াও বিক্ৰী কৰিলে। এতিয়া বাকী আছে মাত্ৰ সিহঁতৰ ভেটিটো। সৰু পুত্ৰ তপনে সংসাৰ কৰি দুই কন্যা সন্তানৰ পিতৃ হৈছিল। কিন্তু হঠাতে তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নামি অহা তপনৰ পত্নীসহ পিতৃ মাতৃ এতিয়া অসহায় হৈ পৰিছে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কাতৰ অনুৰোধ, তেওঁলোকক যেন সহায়ৰ হাত আগবঢ়ায়। আনহাতে কোনো সদাশয় ব্যক্তিয়ে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহ'লে 7896330667 নম্বৰত যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, গণতন্ত্ৰ অসম। নমস্কাৰ। আমি আগতে তাৰমানে সৰুৰ পৰা ভালেই আছিলোঁ। খেতি পথাৰত গৈছিলোঁ, বাবাৰ লগত খেতি বাতি কৰিছিলোঁ। আমি বাবা বুলি মাতোঁ, আমাৰ পিতাক আমি বাবা বুলি মাতোঁ। কিন্তু সৰুৰ পৰা গৰু চৰু আছিল, আমাৰ খেতি বাতি কৰিছিলোঁ, ল'ৰাবিলাকৰ লগত খেলা ধূলা খেলিছিলোঁ। এতিয়া আমাৰ তাৰমানে দেহৰ শক্তিটো যেতিয়াৰ পৰা কমি গৈছে তেতিয়াৰ পৰা তাৰমানে আমি একো কৰিব নোৱাৰা হ'লোঁ। কৰিব নোৱাৰা হোৱাৰ ফলত তাৰমানে আমাৰ এতিয়া লগৰ ল'ৰাবিলাকে সহায় কৰি থাকে, আমাৰ অসুবিধাখিনি সিহঁতে চাই থাকে। কিন্তু আমাৰ চলাৰ কাৰণে বহুত অসুবিধা হৈ থাকে। আমাৰ আগতে খেতিৰ মাটিও বহুখিনি আছিলে, এতিয়া নাই আৰু। সেইবিলাক চিকিৎসা কৰোঁতে অ'ত চাওঁতে ত'ত চাওঁতে আমাৰ বহুখিনি মাটি চাটি চব বিক্ৰী কৰা গ'ল। এতিয়া আমাৰ বস্তুটোক বাহিৰে বেলেগ একো নাই। এতিয়া চৰকাৰৰ ফালৰ পৰাও আমি কোনো ধৰণৰ সহায় আজিলৈকে পোৱা নাই। সেয়ে আমাৰ চলোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। এতিয়া বাবাৰ বয়স ধৰক ৭০ বছৰ হৈছে, এতিয়া বাবাই আমাৰ গোটেইখিনি কাম কৰিব লগা হৈছে। সেয়ে আমি বহুত বিপদত আছোঁ। অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াদেৱ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱলৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই বস্তুটোত হস্তক্ষেপ কৰি অকণমান আমাক সুবিধা কৰি দিয়ে, চিকিৎসাৰ কাৰণে কিবা কাৰণে সহায় সহযোগ কৰি দিয়ে। মানুহে কয় যে আমাৰ আধাতে হৈছে, বেমাৰটো ভাল হ'ব। আমিও সেনেকুৱা সুবিধা সুযোগ বিচাৰি। মোৰ ল'ৰা দুটা সৰুৰ পৰা ঠিকেই আছিল, একো বেমাৰ আজাৰ নাছিল। সৰুৰ পৰা সিহঁত দুয়োটাই দেউতাকৰ লগত খেতিৰ কামতো সহায় সহযোগিতা কৰিছিল, স্কুলতো গৈছিল। গতিকে মেট্ৰিক দিয়াকলৈকে তেওঁলোক ঠিকেই আছিল। তাৰপিছত সিহঁতৰ কি হ'ল ক্ৰমান্বয়ে ক'ব নোৱাৰোঁ। ক্ৰমান্বয়ে ভৰি হাতবিলাক চিচা হৈ গ'ল, শক্তি নাপা হ'ল, কমাৰৰ পৰা জল নাপায়। বহুত চিকিৎসা কৰিলোঁ, ক'তো ফলাগতি নাপালোঁ। গতিকে ইয়াৰ কিবা সমাধান বিচাৰি মই মন্ত্ৰী মহোদয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ আৰু মন্ত্ৰী মহোদয়ৰ ওচৰত কঠোৰ মিনতি কৰিছোঁ যাতে সিহঁতক অলপ সহায় সহযোগিতা কৰি চিকিৎসাৰ ফলাগতি কৰি দিয়ে। এতিয়া চলিবাৰ আমাৰ একো ৰাস্তা নাছিল। দেউতাকে খেতিখন কৰিছিল, এতিয়া ক্ৰমান্বয়ে শক্তি নোহোৱা হৈ আহিছে। গতিকে আৰু দেউতাকো এতিয়া বয়স যাই আহিছে। গতিকে সিহঁতক ডাঙৰ পৰা কৰিব লাগে। বেলেগ ল'ৰাবিলাকে সহায় সহযোগিতা কৰে, শৌচ পেচাব কৰিব গ'লে দাই বাৰী নিব লাগে। গতিকে ইয়াৰ অলপ সমাধান পালে ভাল হয়। মই মিনতি কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰতো মই প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকে আমাক অলপ সহায় সহযোগিতা কৰি সিহঁতক চিকিৎসাৰ বাবে যাতে অলপ সহায় কৰে, তাৰ বাবে অনুৰোধ কৰিছোঁ।